নমস্কাৰ বন্ধুসকল, আজি সকলোকে মোৰ ফাৰ্ষ্ট ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমি অলপ ফুৰিব আহিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এইটো আমাৰ পিছফালে দেখি পাইছে, ইমান ডাঙৰ শিল আছে। এতিয়া যিটো জেগাত গৈ আছোঁ গোটেই শিলেই শিল। আহি আছোঁ, আমাৰ লগত আছে এয়া দিলীপ দাস আৰু অনন্ত। এয়া আজি আমি পাহাৰত ফুৰিব গৈ আছোঁ। ফাইনেলি আমি ঘৰ এটা দেখিছোঁ, কি আছে নাজানো। এতিয়া গৈ সুধিম, মানুহ এজন আছে তাত। এয়া কেকটাছৰ গছ দেখিছে ৰাস্তা কাষত। এয়া কেকটাছ শিলৰ মাজত আছে। কোনফালে স্কুল আছে? আহি আছোঁ খোজকাঢ়ি গৈ, গাড়ী মটৰ নাই। আমাৰ এজন আছে ইউটিউবাৰ লগত, ব্লগ বনাব আৰু এজনৰ সদায় ছাপোৰ্ট কৰি যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। এই আমাৰ আগে আগে মানুহ দুজনীমান আহি আছে। সোধোচোন ক'ত গৈ আছে, কি কৰি আছে। এয়া কিবা কিবি কাটি অনা নিচিনা দেখিছোঁ, আপোনালোকে দেখাব চেষ্টা কৰিম। আমাৰ আগে আগে এইবোৰ শিল দেখিছে। আমাৰ क्या है ये, क्या करते हैं इसको? हाँ झाड़ू है। हाँ, कहाँ से लेके आया? पहाड़ के ऊपर से? झाड़ू खुद आप ही बनाते? आप ही बनाते झाड़ू? हाँ माँ, झाड़ू कौन बनाता? आप बनाते? ओके ओके ओके। এয়া দেখিছে ঝাৰু বনাবৰ কাৰণে লৈ আহিছে। এয়া ওপৰৰ পৰা, পাহাৰৰ ওপৰৰ পৰা। একচুৱেলি তেওঁলোকে হিন্দীটো ভালকৈ বুজি পোৱা নাই, তেলেগুত কৈ আছে মোক। তেলেগু মানুহ হয়। এইফালে মোৰ পিছফালটো দেখি পাইছে, ঘাঁহখিনি বহুত ধুনীয়া লাগিছে বেকগ্ৰাউণ্ডটো। এইফালে গোটেই শিল আছে পিছফালে, শিল। পাহাৰৰ ওপৰত আহি আছোঁ, পাহাৰ পামহি আৰু একেবাৰে মেইন পাহাৰটো পোৱাহি নাই। এইটো দেখিছে মোৰ পিছফালে, পাহাৰত আহি পাইছোঁহি। কি ধুনীয়া ঠাই, ইয়াত মানুহ নাই একচুৱেলি। মোৰ পিছফালেও গোটেই শিল, দেখি পাইছে শিলেই শিল আছে। এইবোৰ গোটেই পাহাৰ দেখিছে। এতিয়া গোটেই শিলৰ ওপৰত পালোহি। এইবোৰ গোটেই শিল, শিলৰ পাহাৰ, গোটেইবোৰ শিল। এই শিলৰ ওপৰৰ পৰা আহি আছোঁ। এয়া বেলি ডুবিব হৈছে আৰু আগত মোৰ বন্ধু কেইজনমান গৈ আছে, দেখি পাইছে গোটেই এইবিলাক শিল। বেলি ডুবিব হৈছে আৰু আমি ৰুমত যাম এতিয়া, সন্ধিয়া হৈছে। যদিহে ভিডিঅ'টো চাই ভাল লাগিছে আপোনালোকে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।